সখীসকল ভালনে আপোনালোকৰ? মোৰ ভাল নহয়, মাতটো দেখিছেনে? বহি আছে একদম মানে চৰ্দি লাগি অৱস্থা বেয়া। এয়া মই পিঠা বোলো আজি পিঠা বনাম, সেই পিঠা এই কাপটোৱে 2 কাপ লৈ ল'লোঁ আৰু বেচন এই ডাঙৰ চামুচখনে এচামুচ লৈছোঁ আৰু ইয়াতে দি দিম ঘিউ 2 চামুচ লৈছোঁ আৰু ইয়াতে দি দিম নিমখ অকণমান দি দিম আৰু লগতে দি দিম চেনি দি দিম। চেনি বৰ বেছি দিয়া নাই, মই এচামুচো নাই দিয়া। বৰ মিঠাটো এওঁ ভাল নাপায়, সেইটো কাৰণে আপোনালোকৰ হিচাপত লৈ ল'ব চেনি। আপোনালোকে যদি মিঠা ভাল পায় তেতিয়া অকণমান মিঠা দি দিব। বিশেষকৈ পিঠাটো নিমখীয়া হ'লে অকণমান ভাল লাগে সেইটো কাৰণে। আৰু মই পানী কমকৈ দি পিনি বনাইছোঁ, নহ'লে একেবাৰতে দিলে একদম পনীয়া হৈ যাব পাৰে। এনেই পিঠাখিনি মানে বেছি পনীয়াও হ'ব নালাগে আৰু বেছি ডাঠো হ'ব নালাগে। আৰু ভালদৰে গুলি ল'লে পিঠাটো বৰ ধুনীয়া ফুলি উঠে। মই ইয়াত বেকিং চ'ডা লোৱা নাই, আপোনালোকে বেকিং চ'ডা ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু বেকিং চ'ডা লোৱা নাই। ধুনীয়াকৈ এতিয়া ভালদৰে মিহলি কৰি ল'ম। মিহলি কৰি লৈ পিনি তাৰপিছতহে মই পিঠাটো ধুনীয়াকৈ তাৰপিছতে বনাম। দেখিছেনে বৰ ধুনীয়াকৈ গোল খাই গ'ল, মিহলি হৈ গ'ল। আপোনালোকে এনেদৰে মিহলাই ল'ব। এতিয়া মই কেৰাহীখনত তেল অলপ গৰম কৰি লৈছোঁ, অকণমান তেল দি বনাম। এই হেতাখনেৰে এনেকৈ গোল হেতা এখন লৈছোঁ, মই গোল হেতাখনে হেতা দি দিছোঁ আৰু এনেকৈ দি দিয়াৰ লগে লগে তলৰ তেলখিনি ওপৰলৈ উঠি আহে আৰু লগালগ মানে পিঠাটো মানে লুটিয়াই দিব লাগে, নহ'লে লাগি ধৰে। সেইটো কাৰণে লাগি ধৰিলে দেৰি গ'লে মানে ধুনীয়াকৈ নুফুলিব, সেইটো কাৰণে। আৰু ধুনীয়াকৈ লাগি ধৰা নাই, ধুনীয়াকৈ হৈ গৈছে। আৰু দেখিছেনে কিমান ধুনীয়াকৈ ফুলি গৈছে। একদম মই বেকিং চ'ডা নাই দিয়া যদিও ধুনীয়াকৈ ফুলিছে। এনেকৈ কৰি পিনি মই বহুতখিনিয়ে বনালোঁ চাহৰ লগত খাবৰ কাৰণে। পিঠাটো অৱশ্যে চাহৰ লগত খাই সঁচাকৈ ভাল লাগে। এয়া বনালোঁ। কেনেকুৱা হৈছে, দেখিবলৈ কেনেকুৱা হৈছে ক'বচোন, আৰু আপোনালোকে কেনেদৰে বনাই ক'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই দিব যদি ভিডিঅ'টো ভাল পায়। তেতিয়াহ'লে এয়া দেখিছেনে কি ধুনীয়াকৈ হৈ গ'ল। এতিয়া খাওঁ আৰু দেই, ধন্যবাদ।